আমি এতিয়া আজি অকণিৰ কবিতা ঘৰ বগৰীগুৰি শাখাত উপস্থিত আছোঁ। আজি বগৰীগুৰি শাখাৰ ল'ৰা ছোৱালীখিনিৰ সামান্য এটা ভিডিঅ' আজি আপোনালোকৰ কাৰণে আগবাঢ়িম। আমি প্ৰথমে এটা আমি বিয়ানাম শুনিম। আহকচোন আমি বিয়ানামটো শুনিম। নমস্কাৰ, মোৰ নাম শ্ৰী বনিতা শইকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী মৌচুমী মান্তা। মই 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। মই 5ম শ্ৰেণীৰ ছাত্ৰী। আমি বগৰীগুৰি অকণি কবিতা ঘৰৰ সদস্য। আমি এটা বিয়ানাম গাবলৈ ওলাইছোঁ। ফুলে ফলে জাতিষ্কাৰ, ফুলে ফলে জাতিষ্কাৰ, প্ৰথমতে সকলোকে জনাই লৈছোঁ নমস্কাৰ। ধূপ ধূনা জ্বলোৱা, ধূপ ধূনা জ্বলোৱা, জোৰোণ আহি ৰৈ আছে, আদৰুংগৈ ওলোৱা। জনকৰ ঘৰলৈ ৰূপৰ পানে বতা, কৌশল্যা আহিছে ৰূপৰ পানে বতা। সীতাৰে জোৰোণে লৈয়ে পানে বতা, দৰাৰ মাক ৰৈ আছে কলৰ তলত দৰা। ওলাই আহা আই দেৱে, ঐ শশী দুৱাৰ দলিৰ বাছ, ঘৰতে নোৱাব মাৱে, ঐ শশী নকৰিবা লাজ। মাৰাৰ অলংকাৰ ধোৱা কাটি কৰি, ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে। ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ, ঐ ৰাম হাতে জোৰে কৰি লোৱাহে। ৰাম কৃষ্ণ ৰিণিকি ৰিণিকি, ৰাম কৃষ্ণ দেখিছোঁ যমুনা, হৰি মূৰৈ বৈ আছে কদমৰ তলে। আখৈ দিয়া চেনেহৰে ভাই, আজি পৰা আমাৰ দুয়োৰ সুত ছিঙি যায়। হাতত পাণ বঁটা লৈ দেউতাকে মাতাগৈ, মৰমৰ দেউতা ঐ যাবলৈ ওলালোঁ, যাবৰে সময়ত প্ৰণামহে জনালোঁ। ঔ গছৰ কোমল কুহি, ভাত পৰি খাই, ভাত পৰি খাই, দেউতাই পোহা মইনাজনী লোকে লৈ যায়। ইতিমধ্যে আপোনালোকে বিয়ানামটো শুনিলে। বিয়ানামৰ পিছত এবাৰ আমি কবিতা